পানী চুঙা লৈ মেলি এইবাৰ একেবাৰে ভকতৰ লগতে পালো। নমস্কাৰ সকলোকে, কি খবৰ? চব ঠিকে চলিছেনে? শুই উঠিয়ে ডাঙৰ আইতাহঁতৰ ঘৰলৈ আহিলো। ভিতৰলৈ নগলোৱে, দদুৱে সেই ভকত বহিবৰ কাৰণে খেৰ ভৰাই আছিলে, ময়ো সেই তালৈকে আহিলো। ভকত আহিব বুলি যে কৈছো, আজি মানে আমাৰ বছৰেকীয়া সকাম কৰিছে, তো সেইটো কাৰণে ভিতৰলৈ নগৈ ডাইৰেক্ট কামতে লাগি গলো। আমাৰ সেই দদুহঁতৰ ভাই ককাই 5 জন, তো আটাইকেইজনে মিলি ডাঙৰ দদুহঁতৰ ঘৰতে সকামখন কৰে। বাকী আমাৰ চাউলো আজিয়ে লোৱা হয়। আমাৰ সকামবোৰত হাঁহ, পাৰ, মাছ এইবোৰহে চলে দেই। এইজনক চক হাঁহটো নমৰিছে বুলি নাকটো সোপা দি আছে। তাৰপাছত আৰু চবে চাফা কৰাত লাগিলে। হাঁহবোৰ চাফা কৰি মেলি দুফাল তিনিফাল কৰি ৰান্ধনীক দি দিব লাগে। তাৰপিছত ৰান্ধনীয়ে জুইত পুৰি মেলি মাংসবোৰ সৰু সৰুকে কাটে আৰু বনায়। বাকী আমি কৰিবলগীয়া কামখিনি কৰিলো। তাৰপিছত ময়ো সেই গা চা ধুই মেলি ধুতি লগাই আহিলো। মই ঘূৰি আহি পাওঁ মানে ৰান্ধনীয়ে ভাত বাঢ়িবলৈ আৰম্ভ কৰিলেই। তো ভাত মুঠি ল'বৰ কাৰণে চবেই ৰেডি হৈছেগে। ধুতি পিন্ধি অহাৰ কাৰণে আমিও সেই ভকতৰ লগতে চান্স পালো। তাৰপিছত নিয়মবোৰ কৰি মেলি সকলোৱে খোৱা আৰম্ভ কৰিলে। পিছে মোৰ ভাগটোহে বহুত বেছি হ'ল আৰু নোৱাৰো দেই, ইমানখিনিয়ে পাৰিলো। ভকতৰ লগত খালে সেই সকলোৰে শেষ নোহোৱালৈকে ৰৈ থাকিব লাগিব। আধাতে মানে উঠি যাব নোৱাৰে, সেইটো মানে নিয়ম। সকলোৱে লগতে খাব আৰু লগতে উঠি আহিব। তাৰপিছত খাই বৈ শেষ হোৱাৰ পিছত পৰিয়ালৰ আটাইকেইজনে আহি ভকতৰ ওচৰত সেৱা ললোহি। সেৱা কৰি মেলি হ'লগে। বাকী আৰু আজিৰ কাহিনী দি ইমানখিনিতে সামৰিছো। ভিডিঅ'বোৰ চাই যদি ভাল পায় তো লাইক, কমেণ্ট, শ্বেয়াৰ সেইবোৰ কৰিবলৈ নাপাহৰিব।